সন্ধিয়াৰ আঞ্চলিক বাতৰি পৰিছে মিতুল ডেকাই। আজি ঘাই ঘাই অলগতে বাতৰি হৈছে অসমৰ মুখ্যমন্ত্ৰী প্ৰেমফুল মণ্ডলৰ তালুগৰম। শিক্ষা বিভাগৰ মন্ত্ৰী ঠাণ্ডাৰাম বদলৈ পেটৰ ৰোগত হৈ ভাঙৰ মেডিকেলত ভৰ্তি কৰা হয়। আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ডাঙৰ তৰুৰা অসম ভ্ৰমণে অসমৰ আপুৰুগীয়া সম্পদ আঠিয়াকল খাই অৱশেষত পায়খানা কৰিব ইহলীলা সম্পাদন কৰে। আজি পল্টন বজাৰত দুটা সাৰুগুৰি দুমুখা দুমুৰি হোৱাৰ ফলত বহুতো আলোকো বেছি ক্ষতিসাধন হয়। ক্ষতিসাধনৰ ফলত নলবাৰী থানাৰ অচি এস্কেৰত তৈ ঘটনাস্থলীত ৰাওনা হয়। তেওঁ আহতবোৰক নিজৰ বেগত ভৰাই আৰু নিহতবোৰক ব্ৰহ্মপুত্ৰ নদীলৈ পেলাই দিয়ে। এটা অনেক খেলৰ বতৰা। আজি 8 বছৰে ধৰি থকা মদন কলিতা আৰু ৰূপনগৰৰ বৰ্ণালী কলিতাৰ প্ৰেম খেলখন হৰেশ্বৰৰ মাজত আপোনাৰ আজি কামাখ্যাত সমাধান কৰা হ'ব। আজি পাঠশালা পাঠাচাৰকুছিৰ পানীৰাম পাঠকৰ পুত্ৰই পানীত পাদা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পায়। গুৱাহাটী গণেশগুৰিৰ গিৰিপালাৰ গিৰিয়েকৰ গাঞ্জিটো গৰগমত গেলাগালা গন্ধৰ ফলত অসমৰ মুখ্যমন্ত্ৰী তেওঁ চাপ দি পঠায়। এতিয়া বতৰৰ আগলি বতৰ। আজি দিনৰ ভাগত প্ৰখৰ গৰম হ'ব পাৰে। গৰমৰ উত্তাপত ডেকা ছোৱালী গাভৰু ল'ৰাৰ ঘৰলৈ পলাই যোৱাৰ সম্ভাৱনা আছে। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰিত ইমানতে গ'ল। নমস্কাৰ।